আমি কৰিব লাগিব এই অংকটো হয় না প্ৰথম কামটো কি সংগত হয় নে অসংগত হয় বাছিব লাগিব সংগত হলে সংগত লিখিম অসংগত হলে অসংগত লিখিম ঠিক আছে এটো এক নম্বৰ কাম দুই নম্বৰ কামটো কি যদি সংগত হয় তেতিয়া লেখ আঁকিব লাগিব মানে গ্ৰাফ আঁকিব লাগিব আৰু যদি অসংগত হয় হিমানটো অসংগত হয় তেতিয়া আৰু আগত কৰিব দৰকাৰ নাই হিমানটোতে সমাপ্ত হ'ব ঠিক আছে তো এতিয়া সংগত হয় নে অসংগত হয় চাই লওঁ আহা ফৰ্মুলাটো লিখো প্ৰথম কি আছিল ফৰ্মুলাটো a1/a2 সমান b1/b2 সমান c1/c2 ঠিক আছে মানবিলাক বহাই দিও পটাপট a1 x ৰ লগত যেটো আছে এটো a1 x ৰ লগত বৰ্তমান একোৱে নাই তো একো নাথাকিলে 1 থাকে তো আমি 1 লিখি লওঁ a2 মানে x ৰ লগত এটো x ৰ লগত কি আছে 3 তো 3 লিখি লওঁ b1 কিমান মানে y লগত যেটো আছে এটো b1 বৰ্তমান y লগত একো নাই তো আমি 1 লিখি লওঁ মানে মাইনাস তো আহিবই মাইনাস তো থাকিলে লিখিবই লাগিব -1 এই y লগত যেটো আছে হেতু b2 হ'ব y লগত -3 আছে আমি -3 লিখি লওঁ a2 হ'ব কি c1 এটো কিমান c2 16 ঠিক আছে সমান চিহ্ন ইফালে আহিলে মাইনাসত হৈ যাব তো দুইটো আই সমান চিহ্ন ইফালে আছে মাইনাসটো দিলো নিদিলেও একো প্ৰবলেম নিদিয়া নাই দিয়া ঠিক আছে তো চাও কোনবিলাক কটাকটি যাব যিবোৰ কটাকটি যাব হেবোৰ আমি কটাকটি কৰো যেনেকৈ ইয়াত তো একো কটাকটি না যায় একেৰে তিনি ধৰা একোৱে নহয় তো মাইনাস মাইনাস কাটিব পাৰিবা কাটি দিও ইয়াত 8 * 8 8 * 2 16 হেতু কটাকটি যা আমি কটাকটি কৰিলো তো কি পালো আমি লিখি লওঁ ইয়াত 1/3 আছে ইয়াতো 1/3 পালো আমি কিন্তু ইয়াত 1/2 পালো মানে a2 আৰু a2 সমান পালো কিন্তু a2 a2 সমান নাপালো সমান নহয় ন নট ইকুৱেল হ'ব ঠিক আছে যেতিয়া আমি এই কন্ডিশনটো পাও মানে এই কন্ডিশনটো a1/a2 সমান b1/b2 সমান c1/c2 এটো সমান নহয় এই কন্ডিশনটো পালো নহয় মানে এই কন্ডিশন পালো না বিতে আমি এই কন্ডিশনটো পালে আমাৰ কি হয় অসংগত হয় কি হয় অসংগত তোমালোকে এই অংকটো কৰোতে এটো লিখিব দৰকাৰ নাই ঠিক আছে এই কন্ডিশনটো মই বাস বুজাই দিছো এই কন্ডিশন হলে কি হয় অসংগত হ'ব ইয়াত আমি কি লিখিম গতিকে ই অসংগত ই গত ইমানটো কৰিলে হ'ব আগত কৰিব দৰকাৰ নাই কাৰণ প্ৰশ্নটো যদি সংগত হয় তেতিয়া লেখ আঁকিব কৈছিল বৰ্তমান প্ৰশ্নটো আমি কি পালো অসংগত পালো লেখ আঁকিবলৈ দৰকাৰ নাই